কবিতা DHIRU.BARMAN আবৃত্তি মৌচুমী কাকতি। কবিতাৰ শিৰোনাম তুমি আৰু মই। আজি তোমাক দেখা দেখা যেন লাগিল, সেই যে পাৰ্কখন গধূলি যে মানুহবোৰে বেলি টোকা চাবলৈ যায়, ঠিক তাতেই। তোমাক দেখি পুৰণি কথাবোৰে মনলৈ আহিল, কলেজৰ এডুকেশ্যনৰ ক্লাছ, অফ টাইমৰ লগৰবোৰৰ সৈতে আড্ডা ইত্যাদি। তোমাৰ হাঁহিটোচোন একেই আছে আৰু একেই আছে প্ৰতিটো কথাৰ আঁৰত তুমি কৰা ধেমালিবোৰ। আজি তুমি যোৱাৰ পিছত পাৰ্কখনত বহিলোঁ, ঠিক সেইখিনি ঠাইত তুমি বহিছিলা। অকণমান সময় তোমাৰ স্মৃতিৰ সৈতে কটাব মন গ'ল তোমাৰ কথাবোৰ ভাবিব, যি কথাবোৰত লুকাই আছিল তোমাৰ উচ্চাকাংক্ষাবোৰ। এতিয়া তুমি চাগৈ সুখী, তোমাৰ ওচৰত বহা ছোৱালীজনী নিশ্চয় তোমাৰ জীৱন সংগিনী। সময়বোৰ চোৱাচোন, তোমাৰ দৰে একেই নিষ্ঠুৰ, হেৰাই যায় জানা ক'ৰবাত। তুমি সপোনবোৰ খেদি মোক পাহৰিছিলা আৰু মই তোমাৰ সপোনবোৰ সজীৱ হ'বলৈ তোমাক পাহৰাৰ অভিনয় কৰিছিলোঁ। যদিহে কেতিয়াবা সময় পোৱা, সময়ৰ গতিৰ বিপৰীতে গতিলৈ চাবাচোন, য'ত চলনা কৰিছিল সময়ে। আমাৰ পৰা তুমি আৰু মই হ'বলৈ।